Hi everyone, Munami কিচেনলৈ আজি আপোনালোকৰ মাজলৈ বাঁহৰ গাজাৰ অতিকৈ সুন্দৰ সোৱাদযুক্ত ৰেচিপি লৈ আহিছো। এই ৰেচিপিটো মই বহুত সিম্পলকৈ বনাইছো। আপোনালোকে এনেদৰে ট্ৰাই কৰি চাবচোন। তেনেহলে আহক ভিডিওটো আৰম্ভ কৰো। কাৰণে মই বাঁহৰ গাজাখিনি ধুই পেলাই এনেদৰে কাটি লৈছো আৰু কঁঠাল গুটি হয় ইয়া কঁঠাল গুটিখিনি বাকলি গুচাই পেলাই এনেদৰে গোটা গোটাকৈ ৰাখিছো। তাৰ পিছত মচুৰ দাইল, সয়াবিন, জিৰাৰ পেষ্ট, আদা নহৰু পেষ্ট, পিয়াজ, জলকীয়া, হালধি, জালুকৰ গুড়ি, নিমখ আৰু মিঠাতেল। প্ৰথমে কেৰাহীখনত অলপ পানী দি দিছো। গাজা আৰু কঁঠাল গুটিখিনি দি দিছো। দাইলখিনিও দি দিছো। আৰু অলপ পানী দি দিছো। এতিয়া নিমখ দি সিজিবলৈ দিম। গাজাৰ সবজিখিনি আধা সিজা হৈছে। এতিয়া মই ইয়াত কলাখাৰ দি দিছো। কলাখাৰ নাথাকিলে সোডা দিব পাৰে। এনেকুৱা সৰু চামুচেৰে হাফ চামুচ দিলে হ'ব। আনফালে বেলেগ এখন কেৰাহীত মই সয়াবিনখিনি ভাজি লম। সয়াবিনখিনি ইমানলৈকে ভাজিলে হ'ব। সবজিখিনি সিজিলে এতিয়া চৰিয়া এখনত এনেদৰে নমাই লৈছো। সিখন কেৰাহীতে তেল অলপমান দি গৰম হ'বলৈ দি পাঁচফোৰণ কেইটামান দি দিছো। পিয়াজ, জলকীয়া দি অলপ ভাজি লম। আদা নহৰুৰ পেষ্টখিনি দি দিছো। জিৰাৰ পেষ্টখিনিও দি দিছো। হালধি অকণমান দিছো। জালুকৰ গুড়ি, এতিয়া সবজিখিনি দি দিছো। আৰু সয়াবিনখিনি দি ভালদৰে উতলিবলৈ দিম।
আৰু এয়া বাঁহৰ গাজাৰ চব্জিখিনি হৈয়ে গ'ল।